সুখী হৈছোঁ। নিৰ্বাচনত মইতো অংশগ্ৰহণ কৰি আহিছোঁ প্ৰত্যেকবাৰ নিৰ্বাচনত। এইবেলিও মই অৱশ্যে নিৰ্দলীয় হিচাপে মই অৱতীৰ্ণ হ'ম, কাৰণ আমাক দলীয় টিকেট বঞ্চিত কৰিলে আৰু ৰাইজৰ হেঁচাত ৰাইজৰ দাবীত আমি আজি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। প্ৰতিদ্বন্দ্বী বহুজন থাকিব, বহু দল আছে দেশৰ, এই গতিকে আজি স্পষ্ট ক'ব নোৱাৰি। আফটাৰ মানে কেণ্ডিডেট ডিক্লেয়াৰ তাৰপিছত গম পোৱা যাব। ৰাইজে আপোনাক নিৰ্দলীয়ভাৱে আঁকোৱালি ল'বনে? মই ভাবোঁ মই 2003 চনৰ পৰা চুক্তি স্বাক্ষৰ কৰাৰ দিনৰ পৰা মই দীৰ্ঘকাল ধৰি মই ৰাজনীতি এক্টিভ পলিটিক্সত আছিলোঁ। 3 চনৰ পৰা 11 চনলৈ মই ইয়াম হিচাপে আছিলোঁ আৰু 11 চনৰ পৰা মই 16লৈকে মই চাপাগুৰি প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু মোৰ কাৰ্যকালতে বাক্সা জিলাখন ধুনীয়াকৈ আমি ইয়াত জিলা মহকুমা গোটেই কোৰ্ট কাছাৰীৰ পৰা আদি কৰি আমি গোটেইখিনি কৰিবলৈ সক্ষম হৈছোঁ। এই গতিকে ৰাইজৰ আশীৰ্বাদ নিশ্চয় থাকিব আৰু ইয়াত কৰিবলগা বহুতো কাম আছে আৰু এইবোৰ এই কাৰণে আজি আমি ৰাজনীতিত আছোঁ সদায়। আপুনি যিহেতু নিৰ্দলীয় প্ৰাৰ্থী, আপুনি কোনসকল ভোটাৰক লক্ষ্য কৰি ল'ব? এইটো ধৰি লওক আজি আমাৰ UPPL দলৰে যিসকল কৰ্মকৰ্তা আছে সকলোৱে আমি একেলগে আছোঁ। টিকেট বঞ্চিত হোৱাৰ ফলত আমি ৰাইজে গ্ৰহণ কৰিবলৈ টান পাইছে আৰু যি বঞ্চিত কৰাৰ কাৰণে আজি ইয়াত ক্ষোভত ৰাইজে ওলাই আহিছে। এই গতিকে আমাৰ UPPL দলৰ গোটেই কৰ্মকৰ্তাসকল মোৰ লগতে আছে। আপোনাৰ দলটিয়াগে ৰাকেশ ব্ৰহ্মজীয় নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব বুলি ভাবেনে? মই ৰাকেশৰ প্ৰমোদৰ কথা নাজানো। এইবিলাক ইহঁতেতো ধৰি লওক কি কাৰণত টিকেট নিদিলে, ইহঁতেতো দুটাকৈ তিনিটাকৈ খেলিব বিচাৰে। ইহঁতৰ আৰু এটা কিবা পদবী থাকিলে আৰু নিৰ্বাচন খেলিব, খালি আকৌ নিৰ্বাচন হ'লে আৰু ইয়াতো অংশগ্ৰহণ কৰিব। নিৰ্বাচন মানে এখেতসকলে এনেকুৱা ভাবিছে যে মানে ক'ৰবা বস্তুৰ দৰে মানে সামগ্ৰীৰ দৰে ভাবি লৈছে। আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে? মই এইটো নকওঁ। আজি ইয়াৰ বহুজন পাৰ্টি থাকিব, বহুতা দল থাকিব। এই গতিকে পিছলৈ যেতিয়া 26 তাৰিখত কেণ্ডিডেট ঘোষণা হ'ব তেতিয়া নিশ্চয় সেইদিনা আমি গম পাম। মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰে নেকি? মোৰ এক কথা, আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, এই অঞ্চলক প্ৰতিনিধিত্ব কৰিব বিচাৰোঁ, ৰাইজৰ কাম কৰিব বিচাৰোঁ। ইয়াৰ প্ৰত্যাহাৰ কিবা বুজাবুজি এই ধৰণৰ মই কেতিয়াও কৰা নাই আৰু মোৰ মানে জীৱনত সেই ৰাজনীতিত মই তেনেকুৱা নহয়। মোৰ নিজৰ সিদ্ধান্ততে মই অটল থাকোঁ সদায়। মোৰ বিবেকে যিটো কয় সেইমতেহে মই কাম কৰোঁ।